নমস্কাৰ বন্ধুসকল, আজি আমাৰ মেলা সকলোৱে গমেই পায় আৰু আজি আমাৰ মেলা দিনটোতে বৰষুণটো পৰিব পাৰেনে? এতিয়া দুখ লাগিছে আজি বৰষুণ পৰাৰ কাৰণে। চাওকচোন একে চোতাল বোকা কৰি পেলাইছে বৰষুণে। এয়া চাওক বোকা হৈ গৈছে। আমাৰ এখন গংগা নদী চাওক, এইখন আমাৰ গংগা নদী। আগতে আকৌ মেলাত বৰষুণ পৰিলে কি কওঁ জানেনে আপোনালোকে? জলকীয়া ৰহুন আদা এনেকৈ চোতালত পুতি দিম বৰষুণ নপৰিবৰ কাৰণে। মেলাত বৰষুণ পৰিলে মোৰ একদম খঙে উঠে আৰু মনটো সুধ হৈ আছে, তাত কি হৈছে, দোকান বহিছেনে নাই, বেয়া ফূৰ্তি লাগে এনেকুৱা বস্তুত মোৰ। এইফালে আকৌ এতিয়া বৰষুণ পৰি আছে। কালি মুকলি বিহুতো বৰষুণ পৰিলে, আধাতে দুটামান দলে বিহু মাৰিবই নাপালে। আজি আকৌ বৰষুণ, কি ক'ব আমাৰ মেলাতহে বৰষুণ পৰিব পাৰেনে? আৰু আপোনালোকক বস্তু এটা দেখা দিম চাওক, আমাৰ ভণ্টিয়ে বনাইছে মোৰ নামত, এইটো মোৰ চেনেলৰ নামত বনাইছে চাওক। একদম কি ধুনীয়াকৈ বনাইছে। এইটো একে ইউৰিব চিম্পল, এইটো 1K। কি ধুনীয়াকৈ বনাইছে মানে। তাৰপিছত ওপৰত এইটো টাই বনাইছে, এইফালে এইটো টাই বনাইছে আৰু এইবিলাক এনেই ফুলৰ পুলি লগাই পেলাই থৈ দিয়ে। আমাৰ বাৰান্দাটো আছে, অলপ দেখাই আছোঁ বাৰান্দাখিনি। এইফালে ইয়াতো এনেকৈ লগাই কৰি থৈ দিছে তাই, এনেকৈ য'তে ত'তে ফুলৰ পুলি লগাই থৈ দিছে। এইজোপা ফুলৰ পুলি। কি ক'ম আপোনাৰ লগত, বৰষুণ পৰিলে আমাৰ ঘৰটো একদম জলাস হৈ যায় চব সেনেকুৱা, একদম জলাস হৈ যায়, চবফালে পানীয়ে নধৰা হৈ যায়। সেইটো আমাৰ পেকটো আজি খাবৰ কাৰণে আনিছিলোঁ, এইটো মালটো ইয়াক আজি খাবৰ কাৰণে আনিছিলোঁ। কম ডাঙৰ চাওকচোন, পেক একদম বৰষুণ পৰিলে মাত্ৰ আমাৰ ঘৰত ছেফ, একদম চেচ হৈ যায় বৰষুণে। অৱশেষত বৰষুণ এৰিলে আৰু আমাৰ ইয়াত কৰণে এবাৰ গোসাঁই লৈছে। কণ কি ক'বা গোসাঁই বহুত এক্সাইটেড হৈ আছে। এটাও বেয়া লাগিছে, এতিয়া মেলা যিহেতু ভাতো খাব নাপাম, আইচক্ৰীম কিন্তু খাব পাৰিম। জীৱনত প্ৰথমবাৰ ন? জীৱনত প্ৰথমবাৰ আমি ফুল গোটাব আহি আছোঁ, মালা চিলাব লাগিব। এই গোসাঁই ল'লে যে এটা যে মাথাত যে হেৰিটো লয়, সেইটো আপোনাৰ বহাগৰ মাহত একদম নহয়। যেতিয়া আমাৰ মেলা ষ্টাৰ্ট হয় তেতিয়া ফুল নহয় আৰু এটা গুটি, তেতিয়াহে ফুলা আৰম্ভ কৰে। ইয়াক বিচাৰি দিওঁ, ই নাজানে, চিনিও নাপায়। তো বৰষুণ এৰিলে ভাল লাগিছে, বৰষুণ এৰাৰ কাৰণে। মই গুটিটো চিনাকি কৰি দিম দেই। এইটো দেখিছেনে? এই বস্তুটো কণ চিগা সেইকেইটাই ছিগিম হে, ফুল দুটা ছিগিবি। কেইটা ফুল লাগে ন? ছিগিলে হ'ল, তোৰ মাথাত যিমান হ'ল। সেইটো বস্তুটো চাওক, সেইটোৱে বস্তুটো, গুটিটো। বৰষুণৰ মাজতে আমি এনেকৈ ক্ৰিকেট খেলি আছোঁ ইয়াত, স্কুল ফিল্ডত ক্ৰিকেট খেলি আছোঁ। চব পানী ক্ৰিকেট খেলি আছোঁ। ড্ৰাইভাৰে মাৰি দে। আৰু দোকানো অকণমান বহিছে, অকণমান নিয়মীয়াকৈ। সেইটোতো অৱস্থাই নাই তিতি পেলাই, কিবা এটা কয় দে। আৰু দোকান বহিছে আৰু অকণমান বোকা হৈ গৈছে চব, কিবা এটা কয় দে। কি ক'ম, আজি আমাৰ মেলা বহুত ফূৰ্তি, কিন্তু বৰষুণ দিলে কি কৰিম, কিবা এটা কয় দে। উপায় নাই, কি বৰষুণ দিছে এটা গেলা বতৰত। আজি মেলা বহুত এইফালে এটা আহি গ'ল, কিন্তু জেগা বহুত হ'ব কিবা ক আৰু কোনোবাই কিবা কবি। একো নাই মোৰ, একো নক'বলগীয়া। এইটো এটা মক্কেল, বোকা হৈ আছে চব। 3:28 a.m.
তথাপিও মানুহ হৈছে আৰু এইফালে এতিয়া ৰাতি প্ৰগ্ৰামৰ কাৰণে গায়ক আহিব যে ধুনীয়াকৈ হেৰি গৈছে বক্সত লগাই লৈছে মিটাৰ চিটাৰ একদম ধুনীয়া ষ্টেজ বনাইছে খালি বৰষুণে অকণমান জ্বলালে ইমান আছিলে তই আমাক গোসাঁই ল'ৰাকেইটাক লগ পালোঁ এইকেইটা মাংস চাংস খাইছ নাই তিনিটা কিনিছ এইটোতো মোক গিফ্ট দিলি যা কেইটকা লৈছে তিনিটা 40 টকা খালি নাই কিবা এটা গোটেই তিনিটা লৈছে কি খালি মাংস খালি নাই মাংস মাংস খাইছ নেকি তই অফাৰ দি আছে দাদা এটা বলত কিমান এটা বলত 40 টকা দাম বঢ়াই দিলে উঠনি কৈছিলোঁ দুটা বলত 30 টকা এতিয়া দাম বঢ়াই দিলে দাদাই অন্যায় কৈছে দুটা বলত 30 টকা কৰি এতিয়া 40 কৰি দিলে এতিয়া 40 কৰি দিলে এইটো অন্যায় কৈছে দাদা এইটো বহুত বেয়া কাম কৰিছে এইটো আপোনালোকে কয় এইটো বহুত বেয়া কাম কৰিছে আইজাল আমাৰ ওচৰত যোনটো বল আমি 10 টকাত পাই এইটো বল এতিয়া 20 টকা কৰিছে এইটো এটা হ'বই নোৱাৰে হ'ব নাই এটা কি হ'ব হ'বই নোৱাৰে এইকেইটা বল দিয়া এতিয়া আমি খেলিব বল চব মাৰিলে ফাটি যাব এইবিলাক বল কি কৰিব লাগিব এতিয়া কি কৰিব লাগিব এতিয়া মানে বৰ্তমান মানে কেচ দিব লাগিব উপায় নাই তোৰ বাপেটো পুলিচ যা তোৰ বাপেক মাতিলে যা যা ঐ এইটো ৰিয়েল নে আছলি কয় এইটো এই ৰিয়েল নে আছলি কয় মানে কুমো বল ল'বমান আছিলে কিন্তু পুৰা গেং লৈ গৈছোঁ গেঙৰ লিডাৰ মই এইটো ভণ্টিয়ে গিফ্ট দিব কেটিএম দাওক সেইটো তাকেতো শিকি ল'বা কোৱা ডিঙিত পিন্ধিব লাগিব ন এইটো কুকুৰ পিন্ধে নে মানুহে পিন্ধে আছা নাই কম মূল্য নেকি মানুহ আমি এতিয়া 1000 আহিছোঁ ক'ত 1000 হাজিৰা হ'ব অংক আৰু সেই মাজত গোটেই খোৱা বিজিত লৈ লোৱা ফেন এটা লৈ লোৱা ক'ত ক'ব লৈছিলা ক'ত ঘূৰি ক'ত হৈ এই কিবা খুৱাবিনে কিবা খুৱাবিনে আহিবা ক'ত এতিয়া আমি ঘূৰি বিচাৰিছোঁ কিমান 5 কাৰো 6 কাৰো এই পাগল কৰি থাকিম এইটো চেম এইটো ঘূৰি লাগে এনেকুৱা নাই এইটো চেম কালাৰ চেম চাইজ একে ডাইৰেক্ট এনেকৈ লাইট জ্বলে এনেকুৱা আহিব লাগিব জানা নাই একে কালাৰ চেম লাগিব ভাল লাগিছে দেই এইটো চাওঁ এই জুই চাওঁ পুষ্পা ভাৱে পিন্ধিব ভাও এই কেনেকুৱা লাগিছে এই বাৰে এই বা জুই জুই লাগিছে জুই চকা পাম দে ঘূৰাই পেলাই ফুল টটেল দিয়া ফুল টটেল মই লাষ্টৰ সময়তে কিনিম ডিপ নামাই আছো কিমান 16 দেখুৱা 700 নে 800 লৈছো
ৰিভাৰ্চ কৰি পেলাই হাই দিওঁ তাক বজাও দিনত বৰষুণ দিছিলে সেইবাবে অকণমান ৰাতিলৈ মেলা বহিছে সৰুতে এইটোৱে লওঁ আৰু ধুনীয়া লাগে এইটো বস্তু একদম ধুনীয়া বস্তু এইটো আগতে সৰুতে এইটো মানে বেলেগ একো নালাগে এইটো বস্তুতে লাগে মানে ধুনীয়া লাগে এইটো বস্তু এতিয়া আমাৰ ঘৰত আৰু এইবিলাক চাওক এডাল ব্ৰেচলেট আৰু ইফোন হাতত আমাৰ ঘড়ী চৰি একদম পূৰা আঙুঠিকেইটা ভণ্টিয়ে লৈ দিছে আঙুঠিকেইটা ঘড়ীটো লৈছোঁ মই তাৰপিছত আৰু এইডাল লৈ দিছে ভণ্টিয়ে আৰু এই দুডাল মোক কিনি দিছে ভণ্টিয়ে আৰু এডাল বস্তু আছে এই চেণ্ডেল ভণ্টিয়ে কিনি দিছে কেনেকুৱা লাগিছে চেণ্ডেল এটা কোলা চেণ্ড মই মানে চেণ্ডেল পিন্ধা না নহ'লে ভণ্টিয়ে আনি দিছে চেণ্ডেল আৰু ঘড়ীটো কেনেকুৱা লাগিছে ক'ব ঘড়ীটো মানে জ্বলাই পেলাই দেখাই আছোঁ এইটো চাওক পূৰা স্মাৰ্ট ঘড়ী নালাগে নে স্মাৰ্ট ঘড়ী না পূৰা ধুনীয়া লাগিছে এতিয়া মোৰ হাতখন কিবা মানে বেলেগ মানে চাইন দি আছে মানে একদম মজা লাগিছে মায়ে কি কৈছে শুনি আছে মানে মায়ে কৈছে ফটো এক্সেছ বোলে ভাল লাগে মানে Thank you so much for watching my video. If you like it, like it, comment, and subscribe. Thank you.